মেজিৰ জুয়ে নাশ কৰক সকলো দুৰ্যোগ অপায় মংগল আপোনাৰ জীৱনলৈ বৈ আহক সুখ শান্তি আৰু আনন্দৰ সোঁত তাৰেই কামনাৰে হৃদয়ৰ পৰা আপোনাৰ লগতে আপোনাৰ পৰিয়ালবৰ্গলৈ মাঘ বিহু তথা ভোগালী বিহুৰ আন্তৰিক শুভকামনা যাচিলোঁ। সেই বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছোঁ মই আন এটি ভিডিঅ'লৈ। আৰু আজি হৈছে দুমাহী আৰু এতিয়া বাজিছে ৰাতিপুৱা 5টা আৰু গা চা ধুই ধুনীয়াকৈ ফ্ৰেছ হৈ লৈ আপোনালোকক লগ পাইছোঁ। গা ধুই আহিলোঁ আৰু এতিয়া বাহিৰত যাম। ধনী লগাইছে, ধনীৰ ওচৰত ধনী পাব যাওঁ এতিয়া। আহি পালে মাঘৰ বিহু কেনেকৈনো সোমাই থাকো লখিমীহঁত সাজু হবৰ হ'ল কোমল বৰা ধান ৰজাই বানিব। এইটো বৰ্মাৰ নতুন ষ্টাইলৰ পিঠা। জাগৃতি খাই আছে আমাৰ কণী। দেউতা আৰু কাকু যাব ওলাইছে জেঠীমাহঁতৰ ঘৰত। এতিয়া মই খাওঁ চিৰা দৈ। মই খাই আছোঁ চিৰা। মায়ে নামঘৰত যাব ওলাই আছে, শৰাই দিব যাব নামঘৰত। কি খাই আছা আকৌ? কণী পুৰছো গাইছ আধা চেলা মাৰি নেচাওঁ এনেকৈ খাই দিব আজি। আমাৰ গাঁৱৰ মানুহখিনিয়ে দুমাহীৰ দিনা নামঘৰত সকলোৱে শৰাই আগবঢ়ায়। দুমাহীৰ দিনা দিনত কোনেও ভাত নাখায়, চাহ জলপান খাই থাকে আৰু 2টামান বজাৰ পৰা ভাত ৰন্ধা আৰম্ভ কৰি দিয়ে। ভাজিব আহিছে আৰু ইফালে পিঁয়াজ আৰু মই যোগাৰ কৰি দি আছোঁ। এয়া মই চব্জি বনাইছোঁ গাইছ। এনে আৰু অলপমান লাৰি দিছোঁ, এনে মায়ে বনাইছে। এয়া শুকান ভাজি চব্জিও হ'ল, এয়া মাহৰ দালিও হ'ল আৰু এয়া জহা চাউলৰ ভাত, এয়া লোকেল মুৰ্গী আৰু মায়ে বনাইছে মাছৰ আঞ্জা। এয়া মাছৰ আঞ্জা হৈ গ'ল, ফুলকবি বিলাহী আৰু মটৰেদি বনোৱা মাছ। এয়া ব্ৰইলাৰৰ মাংস। এয়া চালাডখিনিও ৰেডি কৰি ল'লোঁ আৰু এয়া হৈছে ছাগলী মাংস আৰু হেলচি তিতা আৰু এয়া লাষ্ট হৈছে কণী আৰু বিলাহী। এয়া মায়ে ভাত খাই আছে, চবৰে খোৱা হ'ল আৰু এতিয়া মা আৰু মই খাওঁ। ভাত খোৱা হ'ল আৰু আজিৰ